নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে IPL আৰম্ভ হ'বলৈ মাজত মাথো একমাহ দিনহে বাকী আছে। তাৰ আগতে ৰিয়ান পৰাগে 59টা ছিক্স কোবোৱাই এটা নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। লগতে 3টাকৈ উইকেটো লাভ কৰিছে। গুৱাহাটী প্ৰিমিয়াৰ লীগত ৰিয়ান পৰাগে ধুমুহাৰ সৃষ্টি কৰিলে। তো কেনেকুৱা কি কৰিছে সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ৰিয়ান পৰাগৰ ভাৱে ভিডিঅ'টো লাইক হ'ব লাগে আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি অনুষ্ঠিত হৈছিলে গুৱাহাটী প্ৰিমিয়াৰ লীগৰ ফাইনেল মেচ। এই মেচটোত ৰিয়ান পৰাগে নৱজ্যোতি ক্লাবৰ হৈ 3 অভাৰ 3 বল কৰি 33 ৰান দি 3টাকৈ উইকেট লাভ কৰিছে। লগতে 59টাকৈ ছিক্স কোবোৱাইছে। 64টা বলত 148 ৰান কৰিছে। মাত্ৰ 6খন খেলত 511 ৰান কৰি ৰিয়ান পৰাগে এটা নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।